নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ বাৰু কেনে আছে? নিশ্চয় আপোনালোকে ভালে আছে। আৰু আপোনালোকৰ মাজলৈ আজি এটা নতুন ধামাকা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাব। কিয়নো আপোনালোকক আজি মই দেখাম যে পাছিঘাট অৰুণাচলৰ এখন জনপ্ৰিয় ঠাই। সেই পাছিঘাটৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক পাছিঘাটলৈ যোৱা মুহূৰ্তখিনি আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকে ভাবিছে চাগে যে মই পাছিঘাটলৈ গৈ আছোঁ বুলি। আচলতে নহয়, মোৰ লগৰ এজনে পাছিঘাটলৈ গৈছিলে আৰু তাক মই ক'লোঁ যে কেইটামান ভিডিঅ' কৰি মোক দিবি, মই যাতে এটা এডিটিং কৰি ভিডিঅ' ইউটিউবত আপলোড কৰিব পাৰোঁ। আৰু সি মোৰ কথা ৰাখিয়ে বঢ়িয়া কেইটামান ভিডিঅ' শ্বট মোক কৰি দিলে আৰু সেই ভিডিঅ'কেইটা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকিব, বহুতে মজা পাব। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কওঁ যে ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত এটা কমেণ্ট লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ কাষত বেল আইকনটো প্ৰেছ কৰি দিব। পাছিঘাট বুলি ক'লে এনেকুৱা এখন ঠাই যিখন প্ৰকৃতিৰে ভৰপূৰ মনোৰম সৌন্দৰ্য ঠাই, যিখন ঠাই দেখিলে আপুনি বহুতো আবিৰ্ভূত হ'ব, লগতে বহুতো ভাল লগা দৃশ্য আপোনালোকে সেইখন ঠাইত দেখিবলৈ পাব। অ' মাই গড, ৰাস্তাটো চাওকচোন। আৰু ৰাস্তাটো কাষে থকা গছ গছনিবোৰৰ সৌন্দৰ্যবোৰ আপোনালোকে চাওকচোন। সঁচাকৈ বহুতেই ভাল লগা দৃশ্য এইবিলাক। আৰু কি ক'ম, ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। কি সুন্দৰ পৰিৱেশ আপোনালোকে চাওকচোন। পাহাৰ, দুপিনে দুটা পাহাৰ আৰু তাৰ মাজেৰে এখন নদী বৈ আহিছে। আৰু এই নদীখনৰ নাম কি আছিলে মই বৰ ভালকৈ নাজানো। আৰু এয়াই হৈছে পাছিঘাটৰ সৌন্দৰ্য, মনোমোহা পৰিৱেশবোৰ, প্ৰকৃতি সৌন্দৰ্য দৃশ্যবোৰ। কি ক'ম, সঁচাকৈ ভাল লগা পৰিৱেশ নহয়নে? আৰু পৰ্বত পাহাৰ বুলি ক'লে এনেও ভাল লাগে। আৰু আপোনালোকক এটা বস্তু দেখাম চাওকচোন, আপোনালোকে চাব। আৰু ইয়াত এটা জুৰি আছে, এই জুৰিটো চাওকচোন আপোনালোকে কিমান সুন্দৰ। ৰ'ব অলপ ওচৰলৈ গৈ ওচৰৰ পৰা দেখাই দিছোঁ অকণমান। কিমান ভাল লগা পৰিৱেশ, কিমান ভৰপূৰ গছ গছনি আছে কৈছোঁ নহয় ইয়াত। আৰু এই জুইটো তললৈ চাবলৈ গ'লে বহুতেই ভাল লগা, আৰু কি ক'ম নহয়। আৰু এয়াই হৈছে পাছিঘাটৰ মনোমোহা পৰিৱেশ। ভিডিঅ'টো চাই কেনেকুৱা পাই আছে বাৰু নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু এতিয়া আপোনালোকক অকণমান চিনেমেটিক টাইপৰ কৰিবলৈ চেষ্টা কৰিলে কেনেকুৱা হৈছে আপোনালোকে চাবচোন। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু অলপ দেখুৱাম। আৰু জাষ্ট আপোনালোকৰ ওপৰে ভিডিঅ'খিনি পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে বলক আমি ভিডিঅ'টো চাই গৈ থাকোঁ। সঁচা কথা ক'বলৈ গ'লে এনেকুৱা প্ৰাকৃতিক মনোমোহা ভৰপূৰ ঠাইবোৰ আমেৰিকা উন্নত জেগাবোৰে আমেৰিকা, জাপান এনেকুৱা ধৰণৰ দেশসমূহৰ ধুনীয়া জেগাবোৰে এনেকুৱা পাত্তা নাপায়। ইমান ধুনীয়া জেগাবোৰ নহয়, আৰু চাবলৈ গ'লে সঁচাকৈ বহুতে ভাল লাগে। আৰু এইকেইটা মিথুন প্ৰায় আমি পাহাৰত মিথুনবোৰে বেছিকৈ দেখা পাওঁ। পাহাৰত মিথুনে বেছি থাকে নেকি ক'বলৈ গ'লে। আৰু পাছিঘাটত বোলে এনেও মিথুনৰ বাবে বিখ্যাত, হয়নে নহয় নাজানো। আৰু এই মিথুনকেইটাক ইমানতে টাটা বাই বাই দিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু অনাগত দিনত আৰু ভাল ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।